মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ ৰবিনসন ক্ৰুছো নামৰ পাঠটি আলোচনা কৰি আছিলোঁ। মই এই পাঠটিৰ প্ৰথম পেৰাগ্ৰাফ আৰু দ্বিতীয় পেৰাগ্ৰাফ দুটা ভিডিঅ'ত আগবঢ়ালোঁ। তোমালোকে যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাবা। মই প্লেলিষ্ট আকাৰত দিছোঁ, প্লেলিষ্ট চাবা, তেতিয়া ক্ৰম অনুযায়ী প্ৰত্যেকটো ভিডিঅ'ই পাবা আৰু তেতিয়াহে বুজি পাবা পাঠটো। মই বেবী ষ্টেপ লৈছোঁ, অৰ্থাৎ সৰু সৰু ষ্টেপত তোমালোকক শিকাবলৈ চেষ্টা কৰি আছোঁ, যাতে কম শিকিম, ভালকৈ শিকিম। এই থিম লৈ মই তোমালোকৰ ওচৰত আগবাঢ়ি আহিছোঁ। গোটেই পাঠটো একেবাৰে দিয়া নাই, গতিকে সৰু সৰু ভিডিঅ' আকাৰত তোমালোকৰ দিবলৈ চেষ্টা কৰি আছোঁ। আজিলৈ অহা আমি এই পাঠটিৰ 3 নম্বৰ পেৰাগ্ৰাফটো আলোচনা কৰোঁ। 3 নম্বৰ পেৰাগ্ৰাফটো চোৱা কি কৈছে। টাইম ৱেণ্ট অন। টাইম মানে সময়, ৱেণ্ট মানে গৈছিল, গ'ৰ পাষ্ট টেন্স, ৱেণ্ট অন ওপৰত। ইয়াত কিন্তু ওপৰত বুজোৱা নাই। টাইম ৱেণ্ট গন, সময় পাৰ হৈ আছিল। হ'ল, সময় পাৰ হৈ আছিল। টাইম ৱেণ্ট গন মানে সময় পাৰ হৈ আছিল, এই অৰ্থ প্ৰকাশ কৰিছে। One day Crusoe was standing near his house on the shore looking at the sea. One day, one মানে এটা, day মানে দিন, কিন্তু one day একেলগে এদিনাখন। Crusoe was standing, চোৱা পাছ কণ্টিনিউৱাছ টেন্সত আছে, was আছে আৰু ষ্টেণ্ডিং, চোৱা ষ্টেণ্ডিঙত ষ্টেণ্ডৰ ING লাগি আছে, অৰ্থাৎ প্ৰেজেণ্ট পাৰ্টিচিপল হৈ আছে। was standing মানে থিয় হৈ আছিল। হ'ল, নিয়েৰ ওচৰত, হিজ হাউচ, হিজ তেওঁৰ হাউচ, তেওঁৰ ঘৰৰ ওচৰত, অন দ্য শ্ব'ৰ উপকূলটোত, অৰ্থাৎ উপকূলটোত তেওঁৰ ঘৰৰ ওচৰত থিয় হৈ আছিল। লুকিং চাই আছিল। হ'ল, অন দ্য চিচৰ উপকূলটোৰ পৰা চাই আছিল। লুকিং মানে চাইছিল, অৰ্থাৎ চাই আছে, তেনেকুৱা অৰ্থ প্ৰকাশ কৰিছে। ইয়াত কি হয়, এইটো জিৰাণ হিচাপে ব্যৱহাৰ হৈছে। এট দ্য চি, সাগৰটোৰ ফালে। এদিনাখন ক্ৰুচুৱে তেওঁৰ উপকূলত থকা ঘৰটোৰ পৰা সাগৰৰ ফালে চাই আছে। He was eagerly waiting that a ship would come towards the island. তেওঁ was waiting, চোৱা ৰৈ আছিল, eagerly মানে ইচ্ছুকতাৰে, ইগাৰলিৰ শব্দটো ইচ্ছুকতা। তেওঁ ইচ্ছুকতাৰে বাট চাই আছিল, অৰ্থাৎ ৰৈ আছিল। ডেট যে, এ শ্বিপ এখন জাহাজ, উড কাম আহিব। উডটোৱে কি বুজাইছে, মুডেল ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। আহিব, তেনে এটা অৰ্থ প্ৰকাশ কৰিছে। উড কাম আহিব, টাৱাৰ্ডছ মানে তেওঁৰ দিশে, অৰ্থাৎ তেওঁ থকাৰ ফালে। দ্য আইলেণ্ডটোৰ দিশে, সেই দ্বীপটোৰ দিশে এদিনাখন এখন জাহাজ আহিব বুলি তেওঁ কি কৰিছিল, বাট চাই আছিল, ইচ্ছুকতাৰে বাট চাই আছিল। বাট কিন্তু, দেয়াৰ তাত, was not any মানে এনি শব্দটো কি বুজায়, নথকা বুজায়। was not any অৰ্থাৎ কোনো কাম নাছিল, সেই চাই থকাটো কোনো কাম নাছিল। was not anyটোৱে, বাট কিন্তু সেই তেওঁ যি আশা কৰি আছিল সেই আশাটোৰ কোনো কাম নাছিল, তেনে অৰ্থ প্ৰকাশ কৰিছিল। was not any, তেওঁৰ কোনো কাম নাছিল। হ'ল, যি তেওঁ চিন্তা কৰিছিল সেই চিন্তাটো কোনো কাম নাছিল। এনিটোৰ শব্দ অৰ্থ এনে কোনো
কোনো কাম নাছিল অৰ্থাৎ তেওঁ যে চিন্তা কৰি আছিল যে তেওঁ উৎসুকতাৰে বাট চাই আছে যে এদিনাখন জাহাজ এখন আহিব তেওঁক ল'বলৈ অৰ্থাৎ এই আইলেণ্ডখনলৈ আহিব এই দ্বীপখনলৈ আহিব আৰু এই দ্বীপখনৰ পৰা মই কি কৰিম মুক্ত হ'ব পাৰিম যাবলৈ পাৰিম এই ধৰণৰ তেওঁ চিন্তা কৰি আছিল কিন্তু তেওঁ যি চিন্তা কৰিছিল এই চিন্তাৰ কোনো অৰ্থ নাছিল তাৰ কোনো অৰ্থ নাছিল তেওঁ এনেই চিন্তা কৰি আছিল অহা নাছিল তেওঁ ইচ্ছুকতাৰে বাট চাইছে আহিব আহিব বুলি কিন্তু অহা নাছিল হ'ব আজি এই সৰু প্ৰেগাপটো ইয়াতে ৰাখোঁ নেক্সট ভিডিঅ'ত মই আকৌ নেক্সট প্ৰেগাপটো আলোচনা কৰিম দেই এটা প্ৰেগাপ আলোচনা কৰি যাম মই কৈছোঁ যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিবা তোমালোকৰ কমেণ্টৰ জৰিয়তেহে মই গম পাম যে মোৰ ভিডিঅ'সমূহ কেনে হৈছে তোমালোকক বুজাব পাৰিছোঁ নাই তোমালোকে মোৰ বুজি পাইছা নাই তেতিয়াহে গম পাম সঁচাই যদি বুজি পাইছা তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু বুজি নাপালেও কমেণ্ট কৰিবা তেতিয়াহে মই মোৰ শিকোৱাৰ পদ্ধতিটো সলনি কৰিবলৈ পাৰিম যদি তোমালোকৰ ফিডবেক নাপাওঁ তেতিয়াহ'লে মই মোৰ এই প্ৰচেষ্টাটো একেধৰণেই গৈ থাকিব গতিকে ময়ো সলনি হ'ব লাগিব তোমালোকে যেনেধৰণে বিচৰা তেনেধৰণেই মই সলনি হৈ গৈ থাকিব লাগিব গতিকে তোমালোকৰ সহায় সহযোগিতা বৰ প্ৰয়োজন কামনাও কৰিছোঁ যদি তোমালোকৰ কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট কৰিবা আৰু কিবা যদি দিহা পৰামৰ্শ দিবলগীয়াও থাকে কমেণ্টত জনাবা মই এই ধৰণে তোমালোকৰ বন্ধু হিচাপে আগলৈ শিকাই যাবলৈ চেষ্টা কৰিম যাতে তোমালোকে বুজি পোৱা প্ৰত্যেকটো শব্দৰ অৰ্থ এটাকৈ বুজি পোৱা তাকেই মই শিকাবলৈ চেষ্টা কৰিছোঁ আৰু এই ধৰণে শিকাব যাওঁতে কেতিয়াবা কোনো এটা শব্দৰ অৰ্থটো একেই হ'লেও সেন্টেন্সত বেলেগ হৈ যায় গতিকে তালৈ লক্ষ্য ৰাখিবা আৰু সেইধৰণেই মই বুজাবলৈ তোমালোকক চেষ্টা কৰি আছোঁ আজিলৈ হ'ব যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে মই ভাবিছোঁ যদি ভিডিঅ'টো এই সময়কণলৈকে চাই আছা তেতিয়াহ'লে নিশ্চয় ভাল পাইছা আৰু ভাল পালে জানাই লাইক এটা কৰিবা দেই আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই